welcome to another vlog. নতুন এটা vlogলৈ পুনৰবাৰ স্বাগতম জনাও। আজি আমি যেহেতু মই গুৱাহাটীলৈ আহিছিলোঁ অলপমান কামৰ কাৰণে আৰু তাতে এতিয়া যেহেতু সানডে যে ভিন্দভাগৰ অকমান ছুটি পায় আৰু তাৰে অকমান আমি এনজয় কৰোঁগৈ বুলি ওলালোঁ। গৈছোঁ ক'ত গৈছোঁ নকওঁ, তাত গৈ দেখাই আছোঁ ক'লৈ গৈ আছোঁ। তেন্তে বলক মোৰ লগতে অলপ ঘূৰি আহোঁগৈ। ओके तो गाइस आহি পালোহি আমি দীপৰ বিলত। এয়া খুব ডাঙৰ এখন বিল। খুব ধুনীয়া পৰিৱেশ আৰু আমি আহি পালোহি এয়া পাহাৰৰ এটা পৰিৱেশত আৰু খুব ধুনীয়া পৰিৱেশ। এনেকৈ গোটেই ৰাস্তাটোতে সেউজীয়া ধাননিৰ মাজেৰে চাহ খেতিৰ মাজেৰে পাৰ হৈ আহি আমি ৰিজাৰ্ভ এখন পাই আমি পালোহি চানডুবি টুৰিজম ডেভেলপমেণ্ট ছ'চাইটি। আৰু ইয়াত 150 টকা আমাৰ গেট পাছ লৈছে, যিহেতু আমি গাড়ী লৈ গৈছিলোঁ আৰু ইয়াত লৈছে আমাৰ 150 টকাকৈ। আমি ইয়াতে ৰিচিপ্ট কাটি আগবাঢ়ি গ'লোঁ আৰু অলপমান গৈ আমি পাই গ'লোগৈ আমি মেইন পইণ্টত। চ' ফ্ৰেণ্ডছ, আমি আহিছোঁ আজি চানডুবি, গুৱাহাটীৰ চানডুবিত আহিছোঁ আমি যিহেতু ফুৰিম আৰু আমাৰ ইয়াত খানা বনি আছে, ইয়াত বনাবলৈ দি থৈ আহিছোঁ আমি ফুৰি। এতিয়া আমি মানে অকণমান ফুৰি লওঁ, আমি মানে নাৱত যাম আৰু যিহেতু চিমচিমীয়া বৰষুণতো আমি ফুৰিব এৰা নাই আৰু ফুৰিম। আৰু চানডুবিতনো কেনেকুৱা লাগিছে বাকীখিনি কৰিছোঁ, গোটেইখিনি দেখাম, চাই থাকক। ইয়াত টিকেট কৰিব আৰু আহি আমি ইয়াত টিকেট কাটিলোঁ আৰু টিকেটৰ পইচা লৈছে এখন নাৱত 100 টকাকৈ। এতিয়া আমি ইয়াতে ঘূৰিম। তো এইখনে হৈছে চানডুবি আৰু এইফালে আমাৰ কমইনা কি লৈছা এইটো? এয়া আমাৰ বাহাতি গৈছে, এতিয়া মই যাম। এতিয়া আমি চানডুবিত আহিলোঁ যেতিয়া আৰু নাৱৰ চাৱাৰী কৰিমেই আৰু আমাৰ বায়ে লৈছে আটাইতকৈ ডাঙৰ ছাতিটো। আহাইফালে আমাৰ কমইনা, সেইফালে দাদাহঁত, এয়া বিন্দু আৰু এইফালে নাৱৰীয়া দাদাই নাও চলাই আছে। নাইচ ভিউ, বাট বৰষুণে বেয়া কৰিলে। তথাপিও কম বৰষুণত অকণমান ঘূৰোঁ বুলি ফটো ছেশ্যন হ'লেই। বোকা হৈ গ'ল। আৰু এনেকৈ আমি চানডুবিৰ এই দ্বীপটোৰ কিনাৰে কিনাৰে আমাৰ এপাকমান ঘূৰালে আৰু ঘূৰি মেলি আমি আহি গ'লোঁ। আৰু বায়ে আহি ইয়াত ডাব খালে আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া লোকেল চব্জি দেখিছেনে, দেখি খুব ভাল লাগিলে। ৰবাব টেঙা, এফালে ৰহি সাজৰ পৰা আদি কৰি ঔটেঙা, ঢেকীয়া। মোৰ এই ঔটেঙা ঢেকীয়া দেখি খুব লোভ লাগিছিল, মাছৰ জোললৈ মনত পৰিছিল, কিন্তু কি কৰিব উপায় নাই। তাতোতো তাহাঁতৰ ঘৰৰ ওচৰতে এনেকুৱা চব্জি পায়েই, কিন্তু ইয়াত চব্জিখিনি দেখি মনটো কিবা এটা ভাল লাগিলে, যিহেতু এইবিলাক খাই ভাল পাওঁ। আৰু বায়ে এয়া খাইছে। টেষ্টটো কেনেকুৱা? বঢ়িয়া নে? অ'কে।
যিহেতু আমি ৰাতিপুৱা সোনকালে ওলাই আহিলোঁ আৰু আহিয়ে ইয়াত দেখিলোঁ এয়া দেখিছেনে গাহৰি ষ্টিক আৰু এনেকৈ কুকুৰা লোকেল কুকুৰা লগাই থৈছে। যিহেতু মই গাহৰি নাখাওঁৱেই, তথাপিতো আপোনালোকে হয়তো খাই ভাল পায়, সেইকাৰণে গাহৰি ষ্টিকটো অকণমান দেখাই দিলোঁ। আৰু আহি আমি ইয়াত খালোঁ ঘুগুনি আৰু কণী। তাৰ পাছতে ইয়াতে আমি খাই মেলি ওলাই গ'লোঁ। যিহেতু আৰু বিশেষ একো কৰিবলগীয়া বা আমি ইয়াত খোৱা বোৱাৰ ব্যৱস্থা কৰিও অনা নাছিলোঁ। অথনি মই আহিয়ে এনেই ধেমালিহে কৰিছিলোঁ যে আমাৰ খানা বনি আছে বুলি। তাৰপাছত ইয়াত দেখিছেনে এয়া সেয়া খৰিচা আচাৰ নেকি? নৰসিংহ আচাৰ আচাৰ আচ্ছা আচ্ছা। আহিছোঁ যেতিয়া ৰিলচ এটা নবনাইনো কেনেকৈ থাকোঁ। বাই মই ধুনীয়াকৈ এটা ৰিলচ বনালোঁ আৰু আমি যাবলৈ ওলালোঁ। তাৰপিছতে ঘূৰি আহোঁতে এখন ৰাণীৰ গেটখনো দেখাইছোঁ। আৰু আহি আমি ইয়াত সোমালোঁ লোকেল ধাবাত। খুব ধুনীয়া খোৱা বোৱা, আৰু তাত গোটেইকেইখন ধাবাতে খোৱা বোৱা খুব ভাল বুলিয়ে শুনিছিলোঁ। আৰু আমি আহি এইখনত সোমালোঁ। বহুত মানুহ, সেইদিনাখন যিহেতু ছানডে আছিল আৰু ছানডেত হয়তো সকলোৰে ছুটি থাকে, সেইকাৰণে সকলোৱে ঘূৰিব বিচাৰে চবৰ ফেমিলি লৈ নহয় জানো। আৰু ভিৰ আছিলে। এইখন আমি খালী পালোঁ। ইয়াতো খালী মানে কি, ইয়াতো ভৰ্তিয়ে আছিলে। আৰু ইয়াত ধুনীয়াকৈ আমি অৰ্ডাৰ কৰি আমাৰ থালি আহি গ'ল আৰু আমি খাই ল'লোঁ। বিন্দুহঁতে খালে গাহৰি, এয়া গাহৰি ড্ৰাই ফ্ৰাই, জোল, আৰু মই খালোঁ চিকেন ফ্ৰাই। মই মাছ বিচাৰিছিলোঁ, যিহেতু মই মোৰ মন পচন্দৰ মাছ নাপালোঁ, যেতিয়া এনেকৈ খালোঁ বেলুনো আৰু ধুনীয়াকৈ এতিয়া আমি আকৌ যাবলৈ ওলালোঁ। এই যে বা ধুনীয়াকৈ চফটো খাই লৈছোঁ, টুথপিক লৈ একদম আমি ওলালোঁ। আৰু এখন আমাৰ ল'ৰা অকল মোবাইলতে বিজি, তো এতিয়া আমি ঘৰ গৈ আছোঁ। আৰু ঘূৰি আহোঁতে এনেকৈ আমি দীপৰ বিলৰ কিনাৰে কিনাৰে আহিছোঁ। মনবোৰ খুব ভাল লাগে। বিশেষকৈ মই এনেকুৱা পৰিৱেশবিলাক খুব ভাল পাওঁ। আৰু এনেকুৱা পৰিৱেশত এটা ধুনীয়া গান লগাই গৈ থাকিবলৈ খুব ধুনীয়া হয়, নহয় জানো। আৰু আমি এনেকৈ অলপ দেৰি দীপৰ বিলতো ৰ'ম বুলি ভাবিছিলোঁ, কিন্তু সময় যিহেতু কম, সেইটো কাৰণে আমি নৰলোঁ। আৰু যিহেতু সন্ধিয়া হৈ আহিছিল আৰু ভাগৰো লাগে, নহয় জানো, দিনটো বাহিৰত থাকি থাকি। আৰু এইখন দীপৰ বিলৰ ওপৰতে এখন দলং আছে, ধুনীয়া ট্ৰেইন যোৱাৰ। আৰু ইয়াত সকলোৱে এনেকৈ সন্ধিয়া সময়ত আহি খুব ভিৰ লাগে। আৰু এনেকৈ নাৰিকলৰ পানী আৰু খুৱাই খায়, ম'ম', চপ, এনেকৈ দোকানবিলাক থাকেই। আৰু সন্ধিয়া সময়ত দেখিছেনে মানুহ কিমান বেছি। আৰু এটা কথা, তাত যে ৰিলচটো বনাইছিলোঁ তাৰো অকণমান ভিডিঅ' দেখালোঁ। আৰু আমাৰ কেমেৰামেন আকৌ আমাৰ দাদাজনহে দেই। নাচটো দেখি হয়তো গম পালে চাগে আমি কি গানত নাচিছিলোঁ। আৰু এনেকৈয়ে দিনটো পাৰ কৰিলোঁ। দিনৰ দিনটো ফুৰি মেলি আজৰি হ'লোঁ আৰু এতিয়া আহি পাই গ'লোঁ ৰুমত। পাই লৈ মেলি একদম ধুনীয়াকৈ মুখ চুখ ধুই ল'লোঁ, ভাত পানী খাই এতিয়া বিচনাত আৰাম কৰিম। আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। গতিকে কেনেকুৱা পালে জনাবলৈ। পোৱালীয়ে মোক অশান্তি কৰিছে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। এতিয়ালৈ বাই বাই।